হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই বাৰু। হাই গাইজ, আমি এতিয়া অকণ ওলাই যাওঁ। ক'ত গৈ আছোঁ পিছত দেখাই আছোঁ। হাই বাই। পাতিলা নোলাইছে ইমান দৰকাৰ হৈছে। এই আমাৰ আজি বান্ধৱীজনীৰ লগত বহুত দিনৰ মূৰত ওলাই গৈছোঁ। ক'ত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। কি বেগ? ক'ত আছে ঘৰত আছে? এইয়া দেখিছেনে আমি ক'ত গৈ আছোঁ? দেখি হয়তো নিশ্চয় চিনি পাব। এয়া দেখিছেনে দুইফালে বাগান আৰু মাজতে ৰাস্তাটো। কিমান যে এটা সুন্দৰ পৰিৱেশ বুজাব নোৱাৰোঁ মানে। বাগানৰ দুইপাৰে ইমান ধুনীয়াকৈ ফুল ফুলি আছে, কি ফুল নামটোহে নাজানো, পিছে দেখিবলৈ কিন্তু বিৰাট ধুনীয়া লাগিছে। এয়া চাওকচোন। আমাৰ গাড়ীৰ আগফালেদি ইমান ধুনীয়া আমন জিমনকৈ খোজকাঢ়ি গৈ থকাটো চিনি পাইছেনে কি হয়? এয়া দেখিছেনে ইমান কিউট বান্দৰ পোৱালি। এতিয়া চাগে নিশ্চয় চিনি পাইছে আমি ক'ত আহিছোঁ। হয়, আপোনালোকে ঠিকেই ভাবিছে, আমি আহিছোঁ নেঘেৰটিং শিৱ মন্দিৰ। শিৱৰাত্ৰিত ইয়াত বহুত ভক্তৰ সমাগম ঘটে, বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহে ইয়ালৈ। ইয়াত অসংখ্য বান্দৰ আছে আৰু আমি তেওঁলোকৰ কাৰণে সামান্য কেইটামান খোৱা বস্তু লৈছিলোঁ, কল আৰু বুট লৈ গৈছিলোঁ আৰু সেয়া তেওঁলোকক ভগাই দিলোঁ। যিহেতু শিৱৰাত্ৰিৰ পিছদিনা গৈছিলোঁ, পৰিৱেশটো অকণমান বেয়া হৈ আছে, মানে তাত বহুত লেতেৰা হৈ আছে, জাবৰ জোঁথৰ পৰি আছিলে। আমি যেতিয়া গৈছোঁ তেতিয়া মন্দিৰ কমিটিয়ে চাফা চিকুণেই কৰি আছিলে বাৰু। আমি মন্দিৰত সোমালোঁ, ধূপ চাকি লগালোঁ আৰু এতিয়া অকণমান চাৰিওফালটো ফুৰিছোঁ আৰু দেখিছেনে অকণমানি বান্দৰটোৱে কেনেকৈ বুটলি খাই আছে, বুট খাই আছিলে। আৰু যিহেতু মন্দিৰটো ইমান ধুনীয়া, এটাতো ভিডিঅ' ৰিলছ বনাবই লাগিব, চ' অকণমান ৰিলছ বনালোঁ। जय हनुमान जी, जय हनुमान जी, जय हनुमान जी, ये हमारे हनुमान जी, जय हनुमान जी। আমি ক'বা ৱাইল্ড ৰিজৰ্টত অহা নিচিনা লাগিছে। এতিয়া আমি নেঘেটিঙত সেৱা কৰিলোঁ, সেৱা কৰি অকণমান ফুৰিছোঁ। ইয়াৰ মানে পৰিৱেশটো বহুত ধুনীয়া হয়, বহুত ভাল লাগিলে। ইয়ালৈ আহি আপোনালোকো আহিব পাৰে। মন্দিৰটো এইটো দেখাই দিছোঁ। কিমান যে সুন্দৰ পৰিৱেশ চাওকচোন।
ভিডিঅ'টো যিহেতু বহুত দীঘলীয়া হৈছে সেইবাবে একো কথা কৈ বৰিং নকৰোঁ আপোনালোকক। ভিডিঅ'টো উপভোগ কৰক আপোনালোকে আৰু চাই পেলাই কেনে পালে জনাব দেই। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই এষাৰ কথা ক'ব ওলাইছোঁ, এখেতলোকৰ বাবে আপোনালোকে কিবা এটা লৈ আহিব যদি আপোনালোকে মন্দিৰটো দৰ্শন কৰিবলৈ আহে। আমি তেওঁলোকক দিলেহে খাবলৈ পায়, এনেইনো ইহঁতি ক'ত খাবলৈ পায় ভাবকচোন। বান্দৰে গাড়ী ৰাজত্ব কৰিছে এয়া। দেখিছেনে কেনেকৈ আমাৰ গাড়ীখনৰ ওপৰত বহি আছে? আৰু ইফালে এই পোৱালি বান্দৰটোৱে যে আমাৰ গাড়ীৰ ওপৰৰ এণ্টেনাডাল কামুৰি খাই পেলালে অকণমান। সেইকাৰণে আপোনালোক অলপ সাৱধান হ'ব দেই। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্ট কৰি জনাব। থেংক ইউ, বাই বাই, লাভ ইউ অল।